হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু এই শাকবিধ চিনি পাইছেনে? আমাৰ ফালে টুটনি শাক বুলি কয়, আপোনালোকৰ ফালে বাৰু কি কয় জনাব। আৰু এয়া হৈছে মিঠা হেলাইচি। মিঠা হেলাইচি ভাজি খায়ো ভাল লাগে, কিন্তু মই আজি পকৰীয়া বনাম। আৰু এতিয়া মই গৰম তেলত পিঁয়াজ আৰু জলকীয়া দি শাকখিনি দি দিছোঁ। শাকখিনি মই কাটি থকা নাই আৰু তেনেকৈ দীঘলকৈ দি দিছোঁ, আৰু কেইটামান সৰু আলু দি দিছোঁ, কাৰণ এই শাকবিধ সৰু আলুৰ লগত ভাজি খাই বহুত বেছি ভাল লাগে। আৰু এতিয়া মই ইয়াতে হালধি আৰু নিমখ দি গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৰাই দি ঢাকন এখন লগাই মই ভালদৰে অকণমান সময় ভাজি ল'ম। আৰু এই আমাৰ শাক ভাজি ৰেডি হৈ গ'ল। দেখোঁতে ইমানখিনি আছিল, কিন্তু ভাজোঁতে অকণমান হৈ থাকিল। আৰু এতিয়া মই লৈছোঁ ইয়াত পিঁয়াজ আৰু মিঠা হেলাইচিখিনি কাটি লৈছোঁ। ইয়াতে বেচন, হালধি, নিমখ, জলকীয়া গুড়ি আৰু জিৰা গুড়ি দি গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এয়া মই গৰম তেলতে পকৰীকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এয়া হৈছে গৰৈ মাছ পোৰা। আৰু আজি মোৰ স্পেচিয়েল থালিখন একদম ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব